মুগা ৰঙৰ মেখেলা চাদৰ একেবাৰে বিহু অফাৰত আহি গ'ল এবাৰ এখন অকণ মেলি দেখকচোন হয় মুগা ৰঙৰ মেখেলা চাদৰ হয় এয়া চাওক একদম গাঁৱৰ ভিতৰত এবাৰ মুগা ৰঙৰ মেখেলা চাদৰ একদম কম দামৰ সুলভ মূল্যত আপোনালোকে বিহু অফাৰ এবাৰ পাই যাব আৰু তেওঁলোকে বিহু অফাৰ এবাৰ কোনখন গাঁও তেওঁলোকে আহিছে সবিশেষ মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম আৰু এইবিলাক চাওক মুগা ৰঙৰ ছিংগুল মেখেলা ছিংগুল চাদৰ হয় ছিংগুল মেখেলা ছিংগুল চাদৰ আৰু খুব সুলভ মূল্যত তেওঁলোকে বিহু অফাৰ লৈ আহিছে আৰু কি আনিছে মই সবিশেষ আপোনালোকক জনাবৰ কাৰণে মই চেষ্টা কৰিম আৰু এইবিলাক চাওক এইবিলাক হৈ গ'ল ছিংগুল চাদৰ হয় মুগা ৰঙৰ ছিংগুল চাদৰ এইবিলাক চাওক এইবাৰ একদম বিহুত নাচিবৰ কাৰণে আমাৰ গাভৰুবিলাকে কোনো চিন্তা কৰিব নালাগে গাঁৱৰ ভিতৰলৈ এইবাৰ মুগা মেখেলা চাদৰ ৰঙৰ এইবাৰ তেওঁলোকে একদম গাঁৱৰ ভিতৰত সুলভ মূল্যত তেওঁলোকে আনি দিছে কি সুন্দৰ সুন্দৰ তেওঁলোকে অফাৰ আনিছে আৰু এইবিলাক চাওক মাত্ৰ তেওঁলোকে আৰম্ভ কৰিছে 100 টকাৰ পৰা হয় তেওঁলোকে 100 টকাৰ পৰা বিহু অফাৰ তেওঁলোকে এবাৰ লৈ আহিছে হয় মাত্ৰ 100 টকাৰ পৰা আৰু কি কাপোৰ আনিছে সবিশেষ মই আজি আপোনালোকক এই ভিডিঅ'টোত বিতংভাৱে বুজাবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াতে মই এটা কথা আপোনালোকক কৈ দিব বিচাৰোঁ আজিলৈকে মই এই বাইদেউগৰাকীৰ লগত যিমান কেইখন কাপোৰ দোকানৰ অফাৰ যি বাইদেউগৰাকীয়ে দি আছে সেইখিনি মই আপোনালোকক প্ৰায় দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ মাজে মাজে কিন্তু আজি ইয়াত মই অকণমান বেলেগ দেখিলোঁ কাৰণ কেলৈ দোকানখন জাষ্ট খুলিছেহে আৰু মানুহৰ ভিৰ চক না কেনেকুৱা ধৰণৰ ভিৰ মানে আচৰিত মানে বাকীবিলাক জেগাতো ধৰক লাহে ধীৰে মানুহবিলাক আহে কিন্তু এইটো স্থানত আমি দেখিছোঁ একদম মানুহৰ ভিৰ লগালগ আৰু বাইদেউৰ মানে অৱস্থা বেয়া হৈ গৈছে একদম দোকান খুলিছেহে কাষ্টমাৰ কেনেকুৱা ভিৰ আৰু যদিহে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' যদি চাই ভাল পাইছে ভিডিঅ'টো এবাৰ লাইক এটা কৰি থৈ যাবৰ কাৰণে নাপাহৰিব আৰু আহক তেওঁলোকৰ লগত অলপ কথা পাতোঁ হাঁহখাতি তিনিআলি নেপালী গাঁৱত এইবাৰ আকৌ আহি গ'ল কাপোৰৰ অফাৰ হয় বিহু অফাৰ আৰু এইফালে দেখিছোঁ কাপোৰৰ দোকান সেইফালে আৰম্ভ হৈ গ'ল আৰু এইফালে দেখিছোঁ কাষ্টমাৰো এতিয়া লাহেকৈ ভিৰ লাগিবলৈ হৈ গৈছে আৰু এতিয়া জাষ্ট আহি পাইছে তেওঁলোকে দোকান খুলিবলৈ আৰম্ভ হৈছে আৰু তেওঁলোকে এয়া চাওক কাপোৰৰ অফাৰ যিহেতু লৈ আহিছে বিভিন্ন ধৰণৰ কাপোৰৰ কোৱালিটি তেওঁলোকে মেখেলা চাদৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাপোৰবিলাক আনিছে আৰু এইফালে কাষ্টমাৰ যিহেতু আহি গ'ল আৰু এবাৰ বাইদেউ কি আনিছে কাপোৰ এইবাৰ মই কটন যোৰা আনিছোঁ চেমিননি আনিছোঁ মিক্স পাটৰ আনিছোঁ তাৰপিছত আপোনাৰ মিচিং যোৰা আনিছোঁ চব মানে ৰাইজে যি বিচাৰে গোটেই সকলোখিনি বস্তু একদম বিহু অফাৰ নহয় জানো বিহু অফাৰ কেইটকাৰ পৰা একদম মিনিমাম কেইটকাৰ পৰা আহিছে আমাৰ 100 টকাৰ পৰা আছে 100 টকাৰ পৰা হয় 100 টকাৰ চাদৰ আছে তাৰপিছত 150 টকাৰ মেখেলা জোৰ আছে এই যোৰাবিলাক আছে 300 টকা এইবিলাক জোৰ হয় হয় কটন যোৰা হয় কটন যোৰা গৰম দিনত মানে গৰম দিনত পিন্ধিলে খুব ভাল পাব ৰাইজে হয় এইবিলাক লৈ আহিছোঁ আৰু ইয়াৰ বিভিন্ন ধৰণৰ ৰং আছে চাগে আছে বহুত বেলেগ বেলেগ কালাৰ আছে হয় এইটো চাব পাৰে এইবিলাক ৰং বিভিন্ন ধৰণৰ কোৱালিটিবিলাক আছে ৰং বেলেগ বেলেগ আছে হয় কটন যোৰা হয় 300 টকা এইযোৰ 300 টকাই ইয়াৰ ৰং বেলেগ বেলেগ আছে হয় জাষ্ট আহি পাইছে আৰু এইফালে দোকান আৰম্ভ কৰিছেহে আৰু এইফালে লাহেকৈ কাষ্টমাৰ আহি গ'ল আৰু যিহেতু তেওঁ বিভিন্ন ধৰণৰ কাপোৰ কোৱালিটি আজি কিছুদিনৰ পৰা তেওঁ গাঁৱৰ বিভিন্ন অনুষ্ঠানত তেওঁ ঘূৰিবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে অকল 3 দিন 4 দিন 5 দিন এনেকুৱাকৈ তেওঁলোকে বিভিন্ন গাঁৱত তেওঁলোকে থাকেগৈ আৰু তেওঁলোকে বিহু অফাৰ গাঁৱৰ ভিতৰত থকা মহিলাসকলক যিসকলে টাউনলৈ ওলাই আহিবৰ কাৰণে অসুবিধা হয় বা গাঁৱত তেওঁলোকে কি ধৰণে একদম সুলভ মূল্যত তেওঁলোকে কাপোৰবিলাক দিব পাৰে তেওঁলোকে তাকে চেষ্টা কৰি গাঁৱৰ ভিতৰলৈ সোমাই পেলাই তেওঁলোকে 100 টকাৰ পৰা কাপোৰ তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে গাঁৱৰ ভিতৰৰ মহিলাসকলক তেওঁলোকে সুবিধা কৰি দিছে আৰু এইবিলাকৰ চব জোৰাই হয় ন হয় এইবিলাক ছিংগুল চাদৰ হয় কি সুন্দৰ হয় আৰু এইবিলাক হৈ গ'ল মিচিং যোৰা হয় আৰু এইফালে যিহেতু দেখিছোঁ বিভিন্ন ধৰণৰ কাপোৰ কোৱালিটিবিলাক আহিছে আৰু এইফালে দেখিছোঁ বাইদেউগৰাকী কাপোৰ ল'বলৈ আহিছে কেনেকুৱা পাইছে ভাল লাগিছে পচন্দ হৈছে এই ৰঙাযোৰ পচন্দ হৈছে এইযোৰ মিচিং যোৰা এতিয়া লোৱা হ'ব চাগে হয় তেওঁলোকে এইবিলাক কাপোৰ ল'বৰ কাৰণে তেওঁলোকে যা যোগাৰ কৰি আছে আৰু এইফালে দেখিছোঁ কাপোৰ ঠাক লাগি আছে আৰু এইফালে এগৰাকী দেখিলোঁ বাইদেউ চাবলৈ আহিছোঁ অফাৰ দিছে বুলি যিহেতু শুনিলোঁ আৰু দেখিছোঁ তাৰ চাই যাওঁচোন কাপোৰবিলাক ভাল আনিছে আহিব আপোনালোকে ল'বলৈ হয় আৰু মাত্ৰ তেওঁলোকে 4টা দিনৰ কাৰণে আহিছে 3, 4, 5, 6 হয় 3, 4, 5, 6 আৰু তেওঁলোকে বহিব এই হাঁহখাতি তিনিআলিত হয় হাঁহখাতি তিনিআলিত সেইকাৰণে এই হাঁহখাতি তিনিআলিৰ আশে পাশে যিসকল মহিলা এতিয়াও বিহু বজাৰ কৰা নাই তেওঁলোকে আহি পেলাই ইয়াত বিহু বজাৰ কৰি ল'ব পাৰিব মাত্ৰ তেওঁলোকে 100 টকাৰ পৰা বিভিন্ন ধৰণৰ কাপোৰ কোৱালিটি একেবাৰে 2000-3000 টকালৈকে তেওঁলোকৰ ওচৰত বিভিন্ন ধৰণৰ কাপোৰ কোৱালিটিবিলাক আছে আপোনালোকে আহি ইয়াত বজাৰ কৰি ল'ব পাৰিব আৰু চাওক তেওঁলোকে একদম বস্তা এফালে কাপোৰ আনি একদম গুদামত ঠিক কৰি লৈছে
আৰু এইফালে তেওঁলোকে কাষ্টমাৰ আহিয়ে আছে, মানে ভিৰ লাগিয়ে আছে। এইফালে একদম ৰঙা কাপোৰ পেকিং হৈ গ'ল দেই এবাৰ। সেই বাইদেউগৰাকীয়ে ল'লেগৈ, সেয়া ৰঙা কাপোৰ পেকিং হৈ গ'ল। তেওঁ একদম কেৰি বেগ উলিয়াই পেকিং কৰিবৰ কাৰণে সাজু। আৰু এইফালে দেখিছোঁ আৰু এগৰাকী বাইদেউ আহিছে। বাইদেউ কাপোৰ ল'ব আহিলে? হয়, কেনেকুৱা পাইছে কাপোৰবিলাক? হয়, এইফালে মইনাহাতী আহিছে। ক'ত আহিলা তুমি? ফুফু আহিলা? বজাৰ কৰিব আহিলা? হা? ধুনীয়া ধুনীয়া। আৰু তেওঁলোকো আহিছে বজাৰ কৰিবৰ কাৰণে। আৰু মই আপোনালোকক অকণমান ষ্টকটো দেখুৱাই দিছোঁ। ভিতৰত তেওঁলোকে কিমান কিমান কাপোৰ আনিছে, কি কি কাপোৰ আনিছে মই অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইফালে চাওক, একদম কাপোৰৰ ঠাক লগাই থৈছে। এইফালে তেওঁলোকে একদম বিভিন্ন ধৰণৰ কাপোৰ কোৱালিটিবিলাক আনিছে। এইফালে একদম কাপোৰ উলিয়াই আছে দাদা কাপোৰ উলিয়াই আছে। পুৰা আহিছে ন কাপোৰ এবাৰ? একদম বিহু বজাৰ মানে এবাৰ পুৰা গৰম হ'ব, হাত-হাতিত পুৰা গৰম হ'ব। হয় হয়, একদম এইফালে চব কাপোৰ কোৱালিটি উলিয়াই আছে। আৰু বিভিন্ন ধৰণৰ ৰং ডিজাইন মানে কেনেকুৱা লাগে, মাত্ৰ 150 টকাৰ পৰা আৰম্ভ যোৰা। 150-200 তেওঁলোকে কৈছে। হয় হয় হয়, এইবিলাক চব একদম ডিজাইন চক, এইবিলাক চক কাপোৰ উলিয়াই আছে, পেলাই আছে। এইফালে একদম বস্তা খালী কৰিয়ে আছে। এইফালে চক কিমান একদম ঠাক এয়া চক একদম কিমান কাপোৰ আনিছে তেওঁলোকে। মাত্ৰ 150 টকাৰ পৰা আৰম্ভ জোৰ। হয়, জোৰ চক, এয়া চক একদম কাপোৰৰ কোৱালিটি চক, ডিজাইন চক, কিমান কাপোৰৰ ষ্টক আনিছে তেওঁলোকে, আপোনালোকে মন কৰক। আৰু এয়া নহয় যে মাত্ৰ 10-5 যোৰ কাপোৰ তেওঁলোকে লৈ আহিছে, এনেকুৱা নহয়। তেওঁলোকে বস্তাই কাপোৰ আনিছে। আৰু এফালে একদম মানে তেওঁলোকে সজাবলৈ সময়ে পোৱা নাই। জাষ্ট মাত্ৰ অকণমান আগতে তেওঁলোকে আহিছেহে, আহি পেলাই তেওঁলোকে দোকান আৰম্ভ কৰিছে। আৰু সেইফালে দেখিছোঁ একদম কাষ্টমাৰ ভিৰ লাগিয়ে গ'ল, আহিয়ে গৈছে। আৰু এইফালে চক একদম বিভিন্ন ধৰণৰ কাপোৰ কোৱালিটি এইবিলাক আহিছে। আৰু তেওঁলোকে জাপিবলৈ সময় পোৱা নাই। কাষ্টমাৰ আহিছে, চাইছে, মেলিছে, লৈছে, গৈছে এইধৰণে। আৰু এইফালে চক বস্তা মেলিবই পৰা নাই। এইফালে বস্তাই কাপোৰ লৈ আহিছে তেওঁলোকে। এইবিলাক চক কিমান ষ্টক আছে মানে কোনো হিচাপ নাই। আৰু এইফালে দাদাই এইফালে উলিয়াই আছে। এইফালে চক কাপোৰ একদম ঠাক লাগি গৈছে। আৰু এইফালে যিহেতু কাষ্টমাৰ আহি আছে, চাই আছে, বিভিন্ন ষ্টকবিলাক মই আপোনালোকক দেখালোঁ। আৰু লোকেশ্যনটো মই আপোনালোকক কৈ দিছোঁ, নহ'লে আপোনালোকে ভাবিব যে কোন জেগাত আহিনো তেওঁলোকে বহিছে। সেই নিৰ্দিষ্ট মই জেগাটো কৈ দিছোঁ। এয়া হৈ গ'ল হাঁহখাতি তিনিআলি। এইটো হৈ গ'ল তিনিআলি, এইটো হৈ গ'ল অটো ষ্টেণ্ড। আৰু এইফালৰ পৰা ধৰক আপুনি ঢলা ফালৰ পৰা আহিলে এই তিনিআলিটো পাব। আৰু এইফালে গন্ধগুৰি মাইথং এফালৰ পৰা আহিলে এই তিনিআলিটো পাব। আৰু এইটো ৰাস্তাই এইফালে গুচি গৈছে, কচুডুব গৈছে, আৰু এইফালে লাওপানী গৈছে, থেপাবাৰী গৈছে। এইফালে এইটো ৰাস্তা যায়। আৰু একদম তেওঁলোকে ইয়াতে বহিছে। এইফালে এখন আছে চেলুন। আৰু এইফালে তেওঁলোকে এই মেখেলা চাদৰ অফাৰ যিহেতু 3, 4, 5 আৰু 6 এই এপ্ৰিলৰ এই হাঁহখাতি নেপালী গাঁও তিনিআলিত তেওঁলোকে মাত্ৰ 4টা দিনৰ কাৰণে আহিছে। আৰু এইফালে চব একদম কাষ্টমাৰ ভিৰ। সেইকাৰণে আপোনালোকো আহিব, আহি পেলাই ইয়াতে আপোনালোকে বজাৰখিনি কৰি ল'ব পাৰিব। আৰু ভিডিঅ'টোৰ মাজতে মই এষাৰ কথা আপোনালোকক কৈ দিওঁ। বহু ব্যক্তিয়ে আমাক কমেণ্টত সুধি থাকে যে অনলাইন আমাক দিব নেকি? হয়, অনলাইনৰ ব্যৱস্থা কৰা হোৱা নাই। কাৰণ কেলৈ তেওঁলোকে বিহু বজাৰ ইখন গাঁৱলৈ তেওঁলোকে বিভিন্ন অনুষ্ঠানলৈ তেওঁলোকে বা বিভিন্ন গাঁৱলৈ তেওঁলোকে গৈয়ে থাকে। আৰু তেওঁলোকৰ ইমানেই ব্যস্ত যে তেওঁলোকে এতিয়া অনলাইন দিব পৰা অৱস্থাত নাই। সেইকাৰণে তেওঁলোকে এতিয়া অনলাইন দিব নোৱাৰিব। স্ক্ৰীণত মই তেওঁলোকৰ নাম্বাৰটো দি দিছোঁ। যদি আপোনালোকে সবিশেষ যদি কিবা কথা পাতিব লগা থাকে তেতিয়াহ'লে আপোনালোকে এই বাইদেউগৰাকীৰ লগত আপোনালোকে কথা পাতি ল'ব পাৰিব। স্ক্ৰীণতে মই নাম্বাৰটো দি দিছোঁ। আৰু আপোনালোকে এই হাঁহখাতি গাঁওখনৰ আশে পাশে যিসকল মহিলা আছে, আপোনালোকে যদি কিবা কাপোৰ চাম বুলি যদি ভাবিছে বা কিবা কথা যদি পাতিম বুলি ভাবিছে, আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰি ল'ব পাৰিব। তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট এটা জনাবলৈ নাপাহৰিব। আৰু যিহেতু ভিতৰত ষ্টকবিলাক আছিলে মই সেইখিনি আপোনালোকক দেখুৱাই আছিলোঁ। আকৌ এবাৰ মই ষ্টকখিনি দেখুৱাই দিছোঁ। তেওঁলোকে এতিয়া বস্তাবিলাক খুলি প্ৰায় শেষ হৈ কৰিছে। এতিয়া প্ৰায় বস্তাবিলাক তেওঁলোকে খুলি দিয়া হৈ গ'ল। আৰু ষ্টকখিনি মই আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। কি সুন্দৰকৈ তেওঁলোকে এতিয়া অকণমান সজাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু এইফালে দাদাই পূৰা একদম ব্যস্ত লাগি আছে। আৰু এইফালে কাষ্টমাৰ একদম ভিতৰলৈকে সোমাই গৈছে। আৰু এতিয়া ষ্টক এফালে হৈ গ'ল, এফালে কাষ্টমাৰ ব্যস্ত হৈ আছে। আৰু এইখিনি মই আজি ভিডিঅ'টোত অকণমান আপোনালোকক তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ। এগৰাকী মহিলাই কি ধৰণে বিভিন্ন গাঁৱত গৈ পেলাই 4 দিন বা 5 দিনৰ কাৰণে তেওঁলোকে গৈ পেলাই কাপোৰৰ অফাৰবিলাক আমাৰ ভিতৰুৱা অসমীয়া মহিলাবিলাকক কি ধৰণে ঘৰৰ চোতালত দিব পৰা যায় তাকে চেষ্টা কৰি তেওঁ আগবাঢ়ি আহিছে। আৰু তেওঁ সুন্দৰকৈ কামবিলাক কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। ভিডিঅ'টোত আজি কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰোঁ। ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব। ধন্যবাদ থাকিল। জয় আই অসম।